খবৰ সকলোৰে নিশ্চয় ভগৱানৰ আশীৰ্বাদত ভালে কুশলে আছে নহয় জানো আৰু ময়ো ভালে আছো পুনৰবাৰ যোগা এণ্ড বিউটি উইথ ৰিমি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আকৌ এটা সুন্দৰ ৱাটাৰফলছ আপোনালোকক দেখাবলৈ মই লৈ গৈ আছো অলপ দিনৰ আগতে মই মেঘালয়ৰ এটা সুন্দৰ ৱাটাৰফলছ শ্বেয়াৰ কৰিছিলো আজি পুনৰবাৰ ব্লগৰ মাধ্যমেৰে আন এটা মেঘালয়ৰ ৱাটাৰফলছ দেখাবলৈ লৈ গৈ আছো ৱাটাৰফলছটোৰ নাম হৈছে ক্ৰাংচুৰি ৱাটাৰফলছ আৰু ৱাটাৰফলছটো আছে জোৱাই আৰু ডাউকি ৰাস্তাৰ মাজতে মই ফাৰ্ষ্ট টাইম ভিজিট কৰিম আৰু আপোনালোককো ব্লগৰ মাধ্যমেৰে দেখুৱাই গৈ থাকিম আপোনালোকে মোৰ ব্লগটো হেকলৈকে চাই থাকিব কাৰণ হেকলৈকে চালে গম পাব ক্ৰাংচুৰি ৱাটাৰফলছটো দেখিবলৈ সঁচাকৈ ধুনীয়া হয় নে নহয় আৰু মোৰ ব্লগটো সকলোৱে হেকলৈকে চাব বুলি আশা ৰাখিছোঁ চাই যদিহে অকণমান হ'লেও ভাল পায় প্লিজ যোগা এণ্ড বিউটি উইথ ৰিমি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজি আমাৰ মেঘালয়ত থকা ছেকেণ্ড ডে হয় ফাৰ্ষ্ট ডে আমি চেৰাপুঞ্জীৰ এটা সুন্দৰ ৱাটাৰফলছ চাইছিলোঁ নহকালিকাই ৱাটাৰফলছ অলৰেডি মই ব্লগৰ মাধ্যমেৰে শ্বেয়াৰ কৰি থোৱা আছে যদি আপোনালোকে চোৱা নাই ডেছক্ৰিপশ্যনত মই লিংকটো দিয়া আছে আপোনালোকে তাত ক্লিক কৰিলে হ'ব এতিয়া মৰ্ণিং টাইম হৈছে 8টা আমি এতিয়া হোটেলৰ পৰা ওলাই দিছোঁ কাৰণ সোনকালে ওলালেহে আমি ক্ৰাংচুৰি ৱাটাৰফলছটো সোনকালে যাব পাৰিম জোৱাই আৰু ডাউকি ৰাস্তাৰ মাজত পৰে সেইটো কাৰণে শ্বিলঙৰ পৰা অলপ দূৰ হয় সেইটো কাৰণে আমি মৰ্ণিঙতে ওলাই দিলোঁ আৰু তাত গৈ আমি ট্ৰেকিঙো কৰিব লাগিব আজি বতৰ ভালে যিমান পাৰিম আপোনালোকক দেখুৱাই গৈ থাকিম আৰু আপোনালোকে চাই গৈ থাকক লগতে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব চাই কেনেকুৱা লাগিলে সঁচাকৈ ক্ৰাংচুৰিটো ধুনীয়া হয়নে নহয় যদি আপোনালোকে গৈছে নিশ্চয় ভাল পাইছে যিসকলে যোৱা নাই নিশ্চয় এবাৰ যাব বহুত ধুনীয়া হয় ক্ৰাংচুৰি ৱাটাৰফলছটো আৰু মোৰো ফাৰ্ষ্ট টাইম ভিজিট হয় বৰ্তমান আমি এতিয়া গৈ আছোঁ এতিয়া টাইম হৈছে এটা ৰাস্তাত আমি আধা ঘণ্টাৰ কাৰণে ৰখিছিলোঁ ব্ৰেকফাষ্ট কৰা নাছিলোঁ লাইট ব্ৰেকফাষ্ট কৰি ল'লোঁ অকণমান দেৰি হ'ল আৰু বেছি দেৰি নহয় আধা ঘণ্টাৰ কাৰণে ৰখিছিলোঁ এতিয়া ইয়াতে 1টা বাজিলে তাত পাওঁতে চাগে 2টা বাজিব এইবাৰ মেঘালয়ত কিন্তু ঠাণ্ডা পৰিছে আমি এতিয়া জেকেট পিন্ধি আহিছোঁ যিটো ৱাটাৰফলছলৈ আমি গৈ আছোঁ চাবৰ কাৰণে তাত পানীত নামিব পৰা সুবিধা আছে কিন্তু ইমান ঠাণ্ডা মোৰতো নামিব বহুত ইচ্ছা আছে চাই লওঁ কি হয় এয়া চব পালোহি লিখা আছে ৱেলকাম টু ক্ৰাংচুৰি ৱাটাৰফলছ এটি সৰু গাঁৱৰ ৰাস্তাৰে আমি এতিয়া সোমাই দিছোঁ ৱাটাৰফলছটোৰ কাৰণে আৰু বেছি দূৰ নাই পামগৈ আৰু বেছি দূৰ নাই বুলিয়ে ভাবিছোঁ এতিয়া আমি গৈ আছোঁ ফাইনেলি আমি পালোহি ক্ৰাংচুৰি ৱাটাৰফল ওচৰলৈ ইয়াৰ পৰাই কিন্তু খোজকাঢ়িব যাব লাগিব সকলো মানুহ ইয়াতে গাড়ী পাৰ্কিং ৰাখিব লাগে আমিও ৰাখি ল'লোঁ গাড়ী এতিয়া 2টা বাজি গ'ল লাঞ্চৰ কাৰণে বিৰাট ভোক লাগিছে অকণমানি ল'ৰাটোৱে পাৰ্কিঙৰ পইচা ল'ব আহিছে মই কৈছোঁ তুমি স্কুল যোৱা নাই সি কৈছে স্কুল যাওঁ আপোনালোকে যদি ৰাস্তাত একো খাই নাহে ক্ৰাংচুৰিৰ ওচৰত খাম বুলি ভাবে ইমান সুবিধাজনক নাই ইয়াতে 2-3খন দোকান আছে তাৰ পৰাই কিবা খাব লাগিব আৰু মোৰ বিৰাট ভোক লাগিছে মোৰ হাজবেণ্ডে কৈছে মইতো ব্ৰেকফাষ্ট কৰা নাছিলোঁ ইয়াতে যি আছে খাই লওঁ আৰু বেছি হেভি খানা খায়ো ট্ৰেকিং কৰিব নোৱাৰি আমি ফাৰ্ষ্ট লাইটকৈ ইয়াতে কিবা এটা খাই পেলাই ট্ৰেকিং কৰি ৱাটাৰফল চাই তাৰ পিছতে আমি হেভি কিবা এটা খাম ইয়াতে যি পাইছোঁ তাকে খাই কাম চলাব লাগিব উপায় নাই মোৰ হাজবেণ্ডে অলৰেডি অৰ্ডাৰ দিলে ইয়াতে যদি খাই বৈ আমি টাইম স্পেণ্ড কৰোঁ আমি ৱাটাৰফল চোৱা নহ'ব সেইটো কাৰণে অলপ যি পাইছোঁ অলপ খাই লৈছোঁ মোৰ হাজবেণ্ডে অৰ্ডাৰ দিলেই খালে তেখেতে একো খোৱা নাছিলে মৰ্ণিঙত সেইটো কাৰণে ফাৰ্ষ্ট হাজবেণ্ডে খাই লৈছে মোক কৈছে মোৰো ভোক লাগিছে কিন্তু মোৰ খাব মন নাই কৈছে লোৱা মোৰ হাতৰ পৰাই দুগৰামান খাই লোৱা মই ভাবিছোঁ দুগৰামান ইয়াতে খাই লওঁ বেছি নাখাওঁ খোজকাঢ়িব লাগিব আহি পেলাই খাম খোৱা বোৱা হৈ গ'ল এতিয়া আমি সকলোবিলাক ইয়াৰ পৰাই খোজকাঢ়িব যাব ওলাইছোঁ এতিয়া খোজকাঢ়ি গৈ থাকোঁ আৰু আপোনালোকক যিমান পাৰোঁ দেখুৱাই গৈ থাকিম আমাৰ আপ ডাউন লাগিব 5 কিলোমিটাৰ আমি খোজকাঢ়িব লাগিব কিন্তু একো চিন্তা নাই মই 5 কিলোমিটাৰ ধুনীয়াকৈ খোজকাঢ়িব পাৰোঁ খোজকাঢ়ি আহি থাকোঁতে গৰম উঠিলে ভাবিলোঁ জেকেটটো খুলি লওঁ আৰু ঠাণ্ডা বতাহো দি আছে ভালো লাগিছে এতিয়া যিমান পাৰিছোঁ খোজকাঢ়ি আহি দেখিছোঁ ওপৰৰ পৰা এটা ধুনীয়া ভিউ পইণ্ট আছে চাবৰ কাৰণে ৰেষ্টটো ল'ব পাৰি ভাবিলোঁ 5 মিনিট ৰেষ্ট লৈ লওঁ আৰু ওপৰৰ পৰা ভিউ পইণ্টটো চাই লওঁ আৰু আপোনালোককো দেখুৱাই লওঁ আপোনালোকে আহিলে সুবিধাজনক আহিব পাৰে কাৰণ খোজকাঢ়ি আহি যেতিয়া ভাগৰ লাগে ইয়াতে আপোনালোকে ৰখিব পাৰিব ৰেষ্ট লৈ ওপৰৰ পৰা একদম সুন্দৰ এটা ভিউ পইণ্ট চাব পাৰিব যেতিয়া খোজকাঢ়ি আহি ওপৰৰ পৰা এটা সুন্দৰ ভিউ পইণ্ট চাব পাওঁ সঁচাকৈ মনটো ভাল লাগি যায় নহয় জানো
ইয়াতে বেছি টাইম ল'লে নহ'ব, আকৌ খোজকাঢ়িব আছে, সেইটোৰ কাৰণে খোজকাঢ়ি গৈ আছোঁ। আৰু বেছি দূৰ নাই, অলপ দূৰ আছে। খোজকাঢ়ি থাকিলে মোৰ কিন্তু ইমান ভাগৰ লগা নাই, এইটো কাৰণে ভাগৰ লগা নাই, জংঘলৰ মাজত খোজকাঢ়িলে যিটো বতাহ দি থাকে, সেই বতাহটো সঁচাকৈয়ে ভাল লাগে। ওপৰৰ পৰা চোৱা ইমান দূৰ খোজকাঢ়ি আহি আছোঁ, এতিয়া তললৈ আৰু যাব আছে। যেতিয়া আমি ওপৰলৈ উঠিম তেতিয়াহে গম পাম কিমান দূৰ খোজকাঢ়িলোঁ। এইটো টিকেট কাউণ্টাৰ, ইয়াতে এতিয়া আমি টিকেট লওঁ, এণ্ট্ৰি ফিজ দি এতিয়া আমি তললৈ যাওঁ, বেছি দূৰ নাই। সকলো মানুহ আহি ইয়াতে টিকেট ল'ব লাগে। এইটোৱে হৈছে টিকেট কাউণ্টাৰ। এতিয়া ৰ'ব আপোনালোকক ৱাটাৰফলছটো নেদেখাওঁ। প্ৰথমে ভাবিছোঁ আমি পানীত নামিম, সেইটোৰ কাৰণে লাইফ জেকেট পিন্ধিব লাগিব। সাঁতুৰিব জানিলেও লাইফ জেকেট পিন্ধিব লাগে, কাৰণ ৰিস্ক আছে নহয় জানো। মইতো সাঁতুৰিব নাজানো, তো মোকতো লাইফ জেকেট লাগিবই। সকলো মানুহে লাইফ জেকেট পিন্ধি লয়। প্ৰথমে ভাবিছোঁ লাইফ জেকেট আনি লওঁ, মোৰ হাজবেণ্ড গৈছে লাইফ জেকেট আনিবৰ কাৰণে। আৰু সাঁতুৰিব জানিলেও নাজানিলেও লাইফ জেকেট পিন্ধাটো বহুত ইম্পৰ্টেণ্ট হয়। তললৈ যোৱাৰ আগতে, পানীত নমাৰ আগতে প্ৰথমে ওপৰতে কেইখনমান ফটো ক্লিক কৰি লওঁ। এই পানীখিনি দেখিছে, এই পানীখিনি গৈহে ৱাটাৰফলছটো পৰিছে। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব ৱাটাৰফলছটো সম্পূৰ্ণকৈ। প্ৰথমে ওপৰৰ ভিউটো দেখুৱাই দিছোঁ। ওপৰতো মানুহে লাইফ জেকেট পিন্ধি পানীত নামিব পাৰে। এয়া দেখিছে দুটা ল'ৰা ছোৱালী পানীত নামি আছে। ওপৰত বটিং কৰিব পাৰে, কিন্তু আমি ওপৰত নাযাওঁ, তললৈ যাম। এই পানীখিনিয়ে গৈ তলত পৰিছে। এতিয়া আমাৰ ওপৰত হৈ গ'ল, এতিয়া ভাবিছোঁ তললৈ যাওঁ, পানীত নামোঁ। নমাৰ আগতে আমি সকলোৱে লাইফ জেকেটকেইটা পিন্ধি লওঁ। লাইফ জেকেট সকলোৱে পিন্ধিব লাগে। আৰু ড্ৰেছ চেঞ্জ কৰিব পৰা ধুনীয়া সুবিধা আছে, ইয়াত ৰুম বনাই থোৱা আছে, কোনো দিগদাৰ নাই। আপোনালোকে আহিলে ইয়াত ধুনীয়াকৈ ড্ৰেছ চেঞ্জ কৰি ল'ব পাৰিব। এতিয়া আমি সকলোবিলাকে লাইফ জেকেটকেইটা পিন্ধি লওঁ। মই ড্ৰেছ চেঞ্জ নকৰোঁ, শ্বৰ্টছ পিন্ধি আহিছোঁ, কেৱল জোতাযোৰ আৰু ইয়েৰিংযোৰ খুলি লওঁ আৰু ডাইৰেক্ট পানীত নামিম। এইটোৱে হৈছে ফাইনেলি আপোনালোকক দেখুৱাইছোঁ এতিয়া ক্ৰাংচুৰি ৱাটাৰফলছ। সঁচাকৈ ধুনীয়া হয়, মই কিন্তু বিৰাট ভাল পালোঁ ৱাটাৰফলছটোলৈ আহি। আপোনালোকে মোৰ ব্লগটোৰ পৰা চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া কেমেৰা অফ কৰিম, তাৰ আগতে আপোনালোকক এবাৰ দেখাই দিছোঁ। মই এতিয়া ঠাণ্ডা লাগিছে, পানীত নামিবলৈ ৰেডি। পানী চুই চাইছিলোঁ, বিৰাট ঠাণ্ডা একদম। পানী চুওঁতে একদম কাৰেণ্ট মাৰিছে। উপায় নাই, মই কিন্তু তথাপিও পানীত নামিম। এতিয়া অলপমান পানীত নামিলোঁ, যিমান পাৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। নিশ্চয় মোৰ ব্লগটো সকলোৱে শেষলৈকে চাই আছে বুলি ভাবিছোঁ। যদি শেষলৈকে চাই যদি ভাল পালে প্লিজ য়োগা এণ্ড বিউটি উইথ লুমি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।